welcome back to our YouTube channel. তো গাইজ আজি আমাৰ কাৰণে এটা ভাল দিন হয়। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে আজি আমাৰ বিয়া হোৱা 2 বছৰ হ'লি। এই 2 বছৰে যেনেকৈ আমি চলি আহিছোঁ আৰু সুখ দুখৰ মাজেৰে তেনেকৈ আগন্তুক জীৱনত যাতে আমি আগবাঢ়ি যাব পাৰোঁ ভালদৰে সুখ দুখৰ মাজেৰে। তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আজি এই বিশেষ দিনটোৰ কাৰণে আমি অলপ মন্দিৰলৈ ওলাই আহিছোঁ আৰু ঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল। তো এতিয়া আহি আমি মেইন ৰাস্তাতে ষ্টাৰ্ট কৰি দিছোঁ। আজি ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ নাৰিকলী মন্দিৰত। তো নাৰিকলী মন্দিৰৰ পৰা আহি অলপমান প্লেনিং আছে। প্লেনিং মানে ওচৰৰ মানুহ কেইজনমান মাতিছোঁ, ঘৰৰ এনেকৈ ওচৰৰ কেইজনমান মানুহ মানে সৰু সুৰা এটা পাৰ্টি দিম আৰু এনিভাৰ্চাৰী বুলি কিবা অলপ তেনেকৈ। তো আপোনালোকক আজিৰ দিনটো আপোনালোকক কি কৰোঁ কি নকৰোঁ কেনেকৈ যায় দিনটো সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। তো আপোনালোকে চাই থাকিব। আৰম্ভ কৰোঁ। আহি পাই গ'লোঁ নাৰিকলী মন্দিৰ আৰু ইয়াতে এতিয়া চাকি ধূপ লৈ লওঁ। আৰু ইয়াতে আজি ঠগী আগবঢ়োৱা নহ'ব কাৰণ ঘৰত ঠগীখন আগবঢ়োৱা হ'ব যিহেতু তাৰ কাৰণে ইয়াত আৰু ঠগী দিয়া নহ'ব এইবাৰ। জল্দি জল্দি যাব লাগিব আৰু আবেলি মানুহখিনি আহিব। তো এতিয়া সেৱা এটা লৈ লওঁ। ধূপ চাকি লৈ ল'লোঁ আৰু ইয়াতে এতিয়া চাকি ধূপ জ্বলাই লওঁ। মেইন মন্দিৰটোৰ ভিতৰত চাকি ধূপ জ্বলাবলৈ দিয়া নহয়। তো ইয়াতে এটা চাকি ধূপ জ্বলাব পৰাকৈ শৰাই আগবঢ়াব পৰাকৈ ইয়াতে শিৱ মন্দিৰ এটা আছে। তো ইয়াতে জ্বলাই দিওঁ আৰু ভগৱানৰ ওচৰত সেৱা এটা লৈ লওঁ। যেনেকৈ 2 বছৰে দুজনে চলি আহি আছোঁ তেনেকৈ আগলৈ যেন ভালদৰে চলি যাব পাৰোঁ গোটেই জীৱনটো। এতিয়া মন্দিৰৰ পৰা ওলাই দিওঁ আৰু সেৱা লোৱা হৈ গ'ল, প্ৰসাদ চসাদ খালোঁ। তো যাওঁ এতিয়া 1 বাজিলেহি প্ৰায়। যাওঁ সোনকালে কাৰণ আবেলি মানুহখিনি আহিব। তো এতিয়া যাই দিওঁ আৰু আজিৰ দিনটো কি হয় ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু। তো আপোনালোকে আজি ভিডিঅ'টো চাই থাকিব। এতিয়া খাই লৈ পৰঠা আৰু ঠগীখন আগবঢ়োৱা হোৱা নাই যিহেতু মাছ মাংস একো খাব নোৱাৰোঁ কাৰণে পৰঠাকে খাই দিওঁ। ঘৰ কেতিয়াবাতে আহি পালোঁ আৰু হাত ভৰি ধুই দিলোঁ আৰু এইফালে মোৰ মায়ে ঠগীখন আগবঢ়াই দিলে। আৰু আমি আগদিনা আহিছোঁ তো শাহু মাকো লৈ আহিছোঁ। এতিয়া মোৰ শাহু মা কামত ব্যস্ত আৰু ইফালে কথা পতাটো ব্যস্ত। তো দেখুৱাই দিছোঁ আপোনালোকক। মোৰ মাকটো আপোনালোকে দেখিছে মোৰ ভ্লগত আগতে। আৰু সৰু দেউতা আজি আহিব নোৱাৰে, অহাকালি আহিব। আৰু কেকো আহি গ'ল আৰু এই কেকটো মোৰ বা এজনীক অৰ্ডাৰ দিয়া হৈছিল। তো খুব ধুনীয়াকৈ বনাই দিছে আৰু তাৰ ওচৰৰ যোনবোৰক লাগে এনেধৰণৰ কেক বা বেলেগ ষ্টাইলৰ হওক যিকোনো বাৰ্থডে হওক এনিভাৰ্চাৰী হওক বা যিকোনো কাৰণত তো আপোনালোকে কমেণ্ট দিব, মই আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম। আৰু এইফালে পূৰা লুচি বনাই আছে। আৰু আপোনালোকক যিকোনো ডিজাইনৰ যদি কেক লাগে ৰোটা চাৰগাঁৱৰ হয় তো আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক কমেণ্টত বাৰ নম্বৰটো দি দিম। আৰু এইফালে চব্জিও ৰেডি হৈ গ'ল আৰু চব্জিৰ লগত দিব অলপ বুন্দিয়া আনিছিলোঁ, ক'ত বা থৈছে সেইখিনি দেখুৱাই নাথাকোঁ। আৰু গৰম গৰম লুচি খোৱাহে কথা আৰু। তো কেকটো কাটি দিওঁ আগত। কেকটো কটাৰ পিছত প্ৰসাদখিনি দিয়াৰ পিছত লুচি চব্জি দিয়া হ'ব। আপোনালোকে চাই থাকক আজি ভিডিঅ'টো। এইফালে এতিয়া দি আছে প্ৰসাদ আৰু সেইফালে বৌহঁতে পূৰা লুচিৰ কাৰণে আটা বেলি আছে।
আজি মানে কাৰেণ্টটোৱে মানুহখিনি অলপ অসুবিধা দিলে, কাৰেণ্টটো আহে যায় অহা যোৱা এনেকুৱা কৰি আছে। তো তেনেকৈ সকলোখিনি চলি গ'ল আৰু তাৰ মাজেৰে। আৰু মই তেনেকৈ ভিডিঅ' বনোৱা নহ'ল, কাৰণ মানুহখিনি মাতি তেনেকৈ ভিডিঅ' বনাই থাকিলে ভাল নেদেখি মানে। তো সেই ইয়াক অলপ ভিডিঅ' কৰিব দিছিলোঁ, তো সি ভিডিঅ' কৰি থৈ দিছিলে অলপ, তো মই তাকে অলপ ভইচ দি আছোঁ। আৰু এতিয়া মই দেখুৱাম আপোনালোকক গিফ্টখিনি। তো প্ৰথমে দেখুৱাই লওঁ সি মোক কি গিফ্ট দিলে আৰু মই তাক কি গিফ্ট দিলোঁ। এনেই সৰু সুৰাকৈ কিবা এটা গিফ্ট দুজনে আদি কৰিছোঁ এনিভাৰ্চাৰী বুলি। তো মই ফটোখন দি দিছোঁ আৰু আজি যিটো চাৰ্ট পিন্ধিছে সেইটো, আৰু বাকীবোৰে দিয়া গিফ্টখিনি আপোনালোক ভিডিঅ'ত দেখুৱাই দিছোঁ। আৰু পইচা অলপ উঠিছে, তো সেইখিনি দেখুৱাই থকা নাই আৰু। তো ইমানখিনি মৰমৰ কাৰণে সকলোকে বহুত বহুত থেংক ইউ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।